নমস্কাৰ মই মনিষাই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আপোনাৰ সকলোকে আৰু আজি মই এটা কেৰালাৰ ধুনীয়া ৰেচিপি লৈ আহিছো কেৰালা সকলোৱে খাই ভাল নাপায় কিন্তু এনেদৰে বনালে সকলোৱে খাই ভাল পাব আৰু এটা বেলেগ ধুনীয়া সোৱাদ থাকে ইয়াত আহকচোন তেতিয়া হলে মই ভিডিওটো আৰম্ভ কৰো আৰু যি সকলে নতুনকৈ চাই মোক সম্পূৰ্ণ সাপোৰ্ট কৰিব বুলি মই আশা কৰিলো আহক তেতিয়া হলে মই ৰেচিপিটো আৰম্ভ কৰো আৰু এইকেইটা মই বনাবৰ বাবে লৈছো কেইটামান কেৰেলা লৈছো তিনটা পিয়াজ আদা নহৰু আৰু কেঁচা জলকীয়া কেইটামান লৈছো আৰু এইফালে মই এনেকৈ বাকলিখিনি আৰু গুটিখিনি এনেকৈ উলিয়াই লম এইখিনি এনেদৰে উলিয়াই লৈছো মই কাৰণ তিতা আমাৰ শৰীৰৰ কাৰণে বহুত দৰকাৰী আৰু কিছুমানে তিতা নাখায় সেইবাবে এনেদৰে বনাই খাই চাব নিশ্চয় ভাল লাগিব এনেদৰে মই সকলোখিনি উলিয়াই ল'ম আৰু এই বাকলিখিনি গুটিখিনি মই মছলাৰ লগতে ভাজি ল'ম ইয়াত মই কেৰাহী এখন গৰম কৰিছো ইয়াত পানী দি ইয়াতে মই কেৰেলা কেইটা বইল কৰি ল'ম আৰু এইখিনি সিজিবলৈ দিম এইখিনি উতলিলে আৰু কেৰেলাখিনিও সিজিলে এইকেইটা মই আঁতৰাই ল'ম এতিয়া কেৰাহী এখনত তেল দিছো জিৰা দিছো গোটা জিৰা আৰু এফালে পিয়াজখিনি ভাজি লৈ ইয়াতে মই কেৰেলা বাকলিখিনি আৰু গুটিখিনি মই ইয়াতে দি দিম ইয়াতে দিলো আদা নহৰুখিনি আৰু কেইটামান কেঁচা জলকীয়া আৰু এইখিনি সিজালৈকে মই ভাজিম নিমখ হালধি আৰু অকণমান গৰম মছলা এইখিনি মই ভাজি ল'ম এইখিনি সিজালৈকে মই ভাজি ল'ম এইখিনি হৈ গ'ল আৰু এইখিনি মই এতিয়া মিক্সি জাৰ এটাত পিচি ল'ম আৰু এইখিনি এনেদৰে মই উলিয়াই ল'লো ইয়াৰ পৰা এতিয়া বইল কৰি লোৱা তিতা কেৰেলাখিনিত মই ইয়াৰ অলপমান এনেদৰে ভৰাই ল'ম মই তিতা সব তিতাই খাওঁ নিমপাত খাওঁ তিতা কেৰেলা খাওঁ আৰু ভাল পাওঁ মই তিতা খাই সেইবাবে বেলেগ বেলেগ ধৰণে বনাই থাকোঁ এইখিনি এনেদৰে সোমাই ল'লো মই আৰু ইয়াত যে থকা বাকিখিনি এইখিনি মই চাটনিৰ নিচিনাকৈ খাম বিৰাটেই টেষ্টি খাবলৈ আৰু ইয়াত মই তেল দিছোঁ তেল মই কমাই লৈছোঁ কাৰণ তিতা কেৰেলা ভজাৰ পিছত মই এইখিনি কোনো কামত নাহে আৰু তেলখিনি সেইবাবে তেল কমাই লৈছোঁ আৰু এতিয়া জুইটো কমাই ভালকৈ চাৰিওফালে মই ভাজি ল'ম যেতিয়ালৈকে এইখিনি ভালদৰে সিজি নাযায় ফ্ৰাই হৈ নাযায় তেতিয়ালৈকে মই এইখিনি কম জুইত ভাজি থাকিম এইখিনি চাৰিওফালে মই ভাজি লৈছোঁ এনেকৈ তিতা কেৰেলা এইটো সোৱাদ এবাৰ লৈ চাব সকলোৱে কিন্তু বিৰাট টেষ্টি লাগে দেই খাই এয়া
হৈ গ'ল, এইখিনি মই কাঢ়ি ল'ম। এইখিনি দেখিছে, লোভ লাগিছেনে সকলোৰে? বিৰাটেই টেষ্টি খাবলৈ। আৰু এফালে মই ভাতৰ লগত খাবলৈ জিকা বাকলিৰ চাটনি বনাইছিলোঁ আৰু কেৰেলা ভাজি আৰু কেৰেলাৰ চাটনি, দাইল। এয়া আজি ভাত সাঁজ ইমানেই, আজিলৈ আহিলোঁ। বাই বাই।